মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটায়ে মৰম ল'বা। আশা কৰোঁ তোমালোক আটায়ে ভালে আছা। আজি আমি কথা পাতিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস পাঠটিৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। এই পাঠটিত ভাৰতবৰ্ষলৈ ইংৰাজসকলৰ আগমন, কোম্পানীৰ আমূল, চিপাহী বিদ্ৰোহৰ সূচনা, চিপাহী বিদ্ৰোহৰ ফলাফল, ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন আৰু ভাইচৰয় লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকাল, স্থানীয় স্বায়ত্ত শাসন আৰু অসামৰিক সেৱাৰ ভাৰতীয়কৰণ, এই গোটেইখিনি বস্তু সামৰি লৈ পেলাই ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন পাঠটি যুগুত কৰা হৈছে। আজি আমি এই পাঠটিত থকা সমূহ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তাৰ আগতে কিছু বস্তু তোমালোকে জানিব লাগিল। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে হৈছিলে, ইয়াত এটা থুলমূল আভাস মই তোমালোকক দিব খুজিছোঁ। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমনৰ এটা মূল উদ্দেশ্য আছিলে নিজৰ বাণিজ্যিক বৃদ্ধিকৰণ বা নিজৰ ব্যৱসায়িক প্ৰসাৰ কৰা আৰু লগতে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰা। ছাত্ৰ ছাত্ৰীসকল, আচলতে গ্ৰীচ, ৰোম আৰু ইউৰোপীয় দেশৰ মানুহখিনিয়ে আমাৰ ভাৰতবৰ্ষৰ লগত বাণিজ্যিক যোগাযোগ স্থাপনৰ কাৰণে বহুত প্ৰাচীন কালৰ পৰাই চেষ্টা কৰি আহিছিল আৰু তেওঁলোকে প্ৰথমে লোহিত, পাৰস্য আৰু আফগানিস্তানৰ ভিতৰেদি স্থলপথেৰে তেওঁলোকে ভাৰতবৰ্ষৰ লগত বাণিজ্যিক সম্পৰ্ক চলাই আহিছিল। কিন্তু লাহে লাহে আৰবীয় নৌবাহিনীৰ একছত্ৰী আধিপত্য বিস্তাৰ হোৱাৰ পিছত ভাৰতবৰ্ষৰ সৈতে ইউৰোপীয়সকলৰ প্ৰত্যক্ষ যোগাযোগ একেবাৰে কমি আহিছিল আৰু এই যোগাযোগ পুনৰ বৰ্তাবৰ কাৰণে তেওঁলোকে দ্বিতীয় বিকল্প ৰাস্তাৰ তেওঁলোকে সন্ধান কৰি আছিল। বিকল্প ৰাস্তাৰ সন্ধানৰ ক্ষেত্ৰত পৰ্তুগীজ নাবিকসকলৰ এটা ডাঙৰ ভূমিকা আছে। ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ অজানা সমুদ্ৰত নৌযাত্ৰা কৰিছিল আৰু এই উদ্দেশ্যত প্ৰথমবাৰ সফল হৈছিল ভাস্কো ডা গামা নামৰ এজন পৰ্তুগীজ নাবিক। তেওঁ আহি পেলাই 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। নতুন জলপথৰ আৱিষ্কাৰে ভাৰতৰ সৈতে পাশ্চাত্যৰ পোনপটীয়া যোগাযোগৰ সূচনা কৰিছিল। এক কথাত এই যোগাযোগ ভাৰত তথা সমগ্ৰ পৃথিৱীৰ ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিছিল। ইয়াৰ পৰা ইউৰোপীয়সকলৰ ভাৰতলৈ আগমন আৰু বাণিজ্যিক প্ৰসাৰৰ ক্ষেত্ৰত বিৰাট ডাঙৰ ভূমিকা গ্ৰহণ কৰিছিল। ইউৰোপীয়সকলৰ ভাৰতবৰ্ষলৈ যিটো আগমন ভাস্কো ডা গামাৰ স্থলপথৰ ৰাস্তা আৱিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি তাৰ পিছত ইংৰাজসকলে আহি পেলাই কেনেকৈ ভাৰতত খোপনি পুতিছিলে, ভাৰতৰ মাটিত তেওঁলোকৰ নিজৰ বাণিজ্যিক প্ৰসাৰৰ লগতে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিকভাৱে অধিকাৰ সাব্যস্ত কৰিছিলে আৰু য'ত নেকি ভাৰতীয় মানুহৰ ওপৰত এটা সময়ত অত্যাচাৰো কৰা হৈছিলে। এই গোটেই কথাবিলাক সামৰি লোৱা হৈছে এই পাঠটিত। গতিকে তোমালোকে পাঠটি এবাৰ থৰলি পঢ়িবা, আদিৰ পৰা অন্তলৈকে ভালকে পঢ়িবা। এতিয়া আমি ইয়াৰ সমূহ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ব'লা আমি প্ৰশ্ন উত্তৰসমূহলৈ যাওঁ। অতি চমু প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ প্ৰশ্নটো আছে, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? ইয়াৰ উত্তৰ আমি লিখিম। পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো ডা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। তোমালোকে জানা কালিকট বন্দৰ দক্ষিণ ভাৰতত অৱস্থিত। 2 নম্বৰ প্ৰশ্নটি হ'ল, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সামৰ্থ্য হোৱা ইংৰাজ নাবিকজন কোন আছিল? আমি উত্তৰ লিখিম, ইংৰাজ নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক। এতিয়া আহোঁ 3 নম্বৰ প্ৰশ্নটিলৈ। 3 নম্বৰ প্ৰশ্নটি হ'ল, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে কেতিয়া প্ৰৱেশ কৰিছিল? আৰু উত্তৰ হ'ব 1599 খ্ৰীষ্টাব্দত ইংৰাজ নাবিক জেমছ মিল্ডেন হলে প্ৰৱেশ কৰিছিল। 4 নম্বৰ প্ৰশ্নটি হ'ল, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ক'ত আৰু কেতিয়া গঠন হৈছিল? উত্তৰ, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল। 5 নম্বৰ প্ৰশ্নটি হ'ল, ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতা পেলোৱাৰ 2টা উদ্দেশ্য লিখা। উত্তৰ লিখিব লাগিব, ক বেহা বেপাৰ কৰা, খ ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। 6 নম্বৰ প্ৰশ্নটি হ'ল, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? উত্তৰ লিখিব লাগিব, মছলিপট্ৰমত 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। 7 নম্বৰ প্ৰশ্নটি হ'ল, ফৰ্ট উইলিয়াম কি? উত্তৰ, কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম হ'ল ফৰ্ট উইলিয়াম। 8 নম্বৰ প্ৰশ্ন, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন 2টা মূল ভাগত ভগাব পাৰি? উত্তৰ লিখিম, 2টা ভাগত ভগাব পাৰি। ক মোগল সাম্ৰাজ্যৰ পতনৰ পৰা 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে আৰু খ 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈকে। 9 নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? উত্তৰ, ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ইংলেণ্ডৰ চৰকাৰক ভাৰত শাসন কৰাৰ ক্ষমতা দিয়াৰ উদ্দেশ্যে প্ৰণয়ন কৰিছিল। 10 নম্বৰ প্ৰশ্নটি হ'ল, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? উত্তৰ, 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয়ক আধুনিক প্ৰশাসনৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে প্ৰণয়ন কৰিছিল। এতিয়া আমি অলপ দীঘলীয়া প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম।
2 নম্বৰ প্ৰশ্ন ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল উত্তৰ লিখিব লাগিব ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 3টা মূল কৌশলেৰে বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল ক গোলকুণ্ডা ৰাজ্যৰ সুলতানৰ পৰা অনুমতি লৈ মছলিপট্টমত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল খ ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে বোম্বাই চহৰ লাভ কৰি বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল গ জব চাৰ্ণকে বংগৰ নবাবৰ লগত চুক্তি কৰি কলিকতাত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল 3 নম্বৰ প্ৰশ্ন ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন উত্তৰ লিখিব লাগিব ৰবাৰ্ট ক্লাইভ তেওঁ যুদ্ধ আৰু মিত্ৰতাৰ জৰিয়তে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিছিল আৰু পলাচী যুদ্ধত বিজয়ী হৈ ব্ৰিটিছ সাম্ৰাজ্যৰ লাইকোঠা স্থাপন কৰিছিল 4 নম্বৰ প্ৰশ্নটি হ'ল চিপাহী বিদ্ৰোহ সৃষ্টিৰ 4টা কাৰণ লিখা উত্তৰ চিপাহী বিদ্ৰোহৰ 4টা কাৰণ হ'ল ৰাজনৈতিক কাৰণ সত্য বিলোপ নীতি অৰ্থনৈতিক কাৰণ ৰজা আৰু জমিদাৰসকলৰ আয়ৰ পথ বন্ধ হোৱা সামাজিক কাৰণ আছিলে ইংৰাজৰ সামাজিক সংস্কাৰ আৰু ধৰ্মীয় কাৰণ আছিলে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ চেষ্টা এই 4টা মূল কাৰণতে চিপাহী বিদ্ৰোহৰ সৃষ্টি হৈছিলে ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা উত্তৰ চিপাহী বিদ্ৰোহৰ 4টা ফলাফল হ'ল ক ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অৱসান খ দেশীয় ৰজাসকলৰ অধিকাৰ অক্ষুণ্ণ ৰখা গ ভাৰতত জাতীয়বাদৰ সূচনা আৰু ঘ ব্ৰিটিছ চৰকাৰে ভাৰতীয় প্ৰশাসনত অংশীদাৰ কৰা ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা উত্তৰ ক ভাৰত শাসনৰ দায়িত্ব ইংলেণ্ড চৰকাৰৰ হাতলৈ যায় খ ভাৰত সচিবৰ পদ সৃষ্টি কৰা গ গভৰ্ণৰ জেনেৰেলক ভাইচৰয়ৰ খিতাপ দিয়া হয় ঘ কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰা হয় 7 নম্বৰ প্ৰশ্ন লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা উত্তৰ ক উদৰ শিক্ষা সংস্কাৰ আঁচনি প্ৰৱৰ্তন কৰি শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল আৰু খ সেনা বাহিনীক সংস্কাৰ কৰি মিশ্ৰিত সেনা গঠন কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা উত্তৰ লিখিব লাগিব গুণ ক ভাৰতীয় বিধানমণ্ডলত স্থান দিয়া হৈছিল খ কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ আৰু বিত্তৰ ক্ষেত্ৰত ক্ষমতা দিয়া হৈছিল এই 2টা গুণ আছিলে ভাৰতীয় পৰিষদ আইনৰ কিন্তু এই আইনৰ 2টা উল্লেখনীয় দোষ এনেকুৱা আছিলে ক ভাৰতীয়সকলক প্ৰকৃত প্ৰতিনিধিত্ব দিয়া হোৱা নাছিল খ ভাইচৰয়ক বিধানমণ্ডলৰ পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতা দিয়া হৈছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ প্ৰশ্নটি আমি আলোচনা কৰিম ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা উত্তৰ লিখিব লাগিব ক লৰ্ড ৰিপনে স্থানীয় স্বায়ত্ত শাসনৰ প্ৰৱৰ্তন কৰিছিল খ আঞ্চলিক পৰিষদ আৰু প্ৰাথমিক বোৰ্ড গঠন কৰা হৈছিল গ নগৰাঞ্চলত পৌৰসভা আৰু নগৰপালিকা গঠন কৰা হৈছিল 10 নম্বৰ প্ৰশ্নটি হ'ল অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল উত্তৰ ক 1853 খ্ৰীষ্টাব্দত ভাৰতীয়সকলক লোকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিয়া হৈছিল খ 1864 খ্ৰীষ্টাব্দত সত্যেন্দ্ৰনাথ ঠাকুৰে প্ৰথম ভাৰতীয় হিচাপে লোকসেৱাৰ পদবী লাভ কৰিছিল গ লৰ্ড লিটনৰ সময়ত ভাৰতীয়সকলক লোকসেৱাৰ পদবী দিয়াৰ ব্যৱস্থা কৰিছিল 11 নম্বৰ প্ৰশ্নলৈ আহোঁ এতিয়া 11 নম্বৰ প্ৰশ্নটি হ'ল ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱাৰ 3টা পাৰ্থক্য উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ উত্তৰ লিখিম ক ব্ৰিটিছৰ সময়ত পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল আৰু স্বাধীন ভাৰততে অনুষ্ঠিত হয় খ ব্ৰিটিছৰ সময়ত প্ৰাৰ্থীৰ বয়সৰ সীমা 22 বছৰ আছিল আৰু স্বাধীন ভাৰতত 25 বছৰলৈ বৃদ্ধি কৰা হৈছিল গ ব্ৰিটিছৰ সময়ত পৰীক্ষা সৰ্বভাৰতীয় আছিল স্বাধীন ভাৰতত প্ৰাদেশিক পৰীক্ষাও অনুষ্ঠিত হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটি তোমালোকে গোটেই প্ৰশ্ন উত্তৰসমূহ জানাৰ লগতে পাঠটি থৰলি এবাৰ পঢ়িবা মই আগতেও কৈছোঁ আৰু যদি তোমালোকৰ কিবা জানিবলগীয়া থাকে কিবা প্ৰশ্ন উত্তৰ তোমালোকৰ কনফিউজন থাকে কিবা খোকোজা থাকে তাৰ কাৰণে তোমালোকে কমেণ্টত মোক নিশ্চয় জনাবা বুলি আশা কৰিলোঁ আৰু তোমালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে মই সদায় প্ৰস্তুত তোমালোকৰ লগত মই সদায় আছোঁ তোমালোকে আগবাঢ়ি যোৱা ভাল নম্বৰ আহৰণ কৰা সেইটোৱে আমাৰ এই চেনেলৰ মূল উদ্দেশ্য গতিকে আজিলৈ তোমালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ